নমস্কাৰ আমি এই মনোৰঞ্জন চেনেলৰ দ্বাৰা পুনৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে এইখিনি পঢ়াত এটা অপৰাধ হ'ব পাৰে, কিবা আখোৱাও থাকিব পাৰে। সৰ্বকোটি মাৰ্জনা কৰি আখোৱাবোৰ নিজে শুধৰণি কৰি লৈ যেন তাৰ বাবে আপোনাৰ হ'ব প্ৰণাম জনাইছোঁ বা বিনম্ৰ অনুৰোধ জনোৱা। বাবা বন্ধু গুড নাইট বন্ধু, থেংক ইউ রে বন্ধু, বহুত মানে কথা কিন্তু বন্ধু বাপরে বাপ তহঁতৰ এখন কপাল বন্ধু কপাল ভাই ইমান ধুনীয়া তহঁতে খুলি পাই নহয়। আরে মাছ মাংস খুলি পাই না বন্ধু, এইবোৰ খুলি পাই তই যে বন্ধু ইমান সন্মান দেখি মই খুব খুচি ভাই। এনেকুৱা খুচি হ'লে তই আজি কিবা বৰ অহা দেখি গাহৰি মাংস আনিলি, মাছ আনিলি, কিবা সেইবোৰ কথা বাদ দে ভাই। ফুলি যে আনি দিলি বা ইমান বঢ়িয়া চোলা জীৱনত মনত থাকিব যে ভাই, কোনো দিন নাপাহৰোঁ কিন্তু ইমান বঢ়িয়া চোলাই। আৰে ভাই টকা পইচা কি আজি আছে কালি নাই, এইটো ডাঙৰ কথা নহয়, কিন্তু তই মই বন্ধু কেনেকুৱা হয় নহয় চাহ, তই মোৰ খাতিৰত কিমান পইচা খৰচা কৰিলি এইটো কথা বুলিবা চাহ। তই তাৰমানে তই কেতিয়াবা আমাৰ তালৈ যাবি, মইতো তোক খুৱাই দিম ভাই বিন্দাছ, কিন্তু তহঁতৰ ইয়াৰ নিচিনা মাল নাপাই দে। বাপ 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 মানিছোঁ ভাই, এনেকুৱা ফুলি খাব লাগে। চালা সেই ঢেলঢেলীয়া পানী সোপা সেইবিলাক গিলি মিছা মিছি পইচাটো বৰবাদ কৰা হয়। এইবোৰ মদ খালে তাৰমানে খাইছোঁ যেন লাগে। বঢ়িয়া ভাই, মানিছোঁ। আৰে ভাই কেতিয়াবা আমাৰ ফালে যাবি, তহঁতক খুৱাই দিম দেই। তাৰমানে আজিকালি ভাই বিন্দাছ কিনো আৰু আৰে চালা মানুহে কয় বোলে চোলাই নাখাবি বেমাৰৰ মনহে যাবি। হেৰৌ মদ খালে কি হয় জানো, মানুহ ষ্ট্ৰং থাকে, তাৰমানে ইমিউনিটি বাঢ়ে। বেমাৰ আজাৰ এতিয়া যে ফেংকাইটিছ, টনচিলিছ, সেইটো মেলেৰিয়া পৰ্যন্ত চোলাই মানে নাশ কৰে। প্ৰেছাৰ নাইকিয়া কোনে কয় হওক বেমাৰ হ'ব বুলি। বঢ়িয়া কথা। বাৰু ভাই বাই বাই বাৰু ভাই হেৰি বোলে পাহৰি গৈছিলোঁ বুজিছ নাই। আৰু বোলে সেই কৰোণা কিবা ভেৰিয়েণ্ট নে কিবা বোলে চীনৰ পৰা আকৌ এইবোৰ বোলে ওলাইছে, তাত বোলে হাজাৰ মানুহ আকৌ কৰোণাত বোলে আক্ৰান্ত হৈছে। আমাৰ ভাৰতবৰ্ষতো তাৰমানে আহিছে, অসমত আহিব পাৰিলে সাৱধান, কিন্তু ভাই এই বস্তুটো ৰাখিবি নাই, এইটো একেবাৰে ঔষধ ভাই। বাহ এনেকুৱা বঢ়িয়া বস্তু নহয়, এইটো খালে এইবিলাক ভেৰিয়েণ্ট কৰোণা চৰোণা গলিবাৰ ভাই দূৰতে পলাবতে। সেইটো কিন্তু তোক কৈ দিলোঁ যে কথাটো বাই ভাই বাই।